মানে চুঙাত দিয়া খাবই আৰু কাট 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 কৰ্খন লৈ লওঁ কৰ্খন দি দিছো ল এয়া কাট কোনফালে কাটে এতিয়া মই দেখাই দিব লাগিব চুঙাটো কি আৰু এইফালৰ পৰা এনেকৈ কাটি দে এইটো ইয়াত কাট দে ইয়াত কাটি দে এইটো এইটো ইয়াত কাট এইটো ইয়াত কাট বুঢ়া হ'লেও একো নহয় কাট এইটো বেছি বুঢ়া হ'ব মানে চুঙা চাউল খাইহে আহিব নে সুধো মানে কালি ধান মাৰিছিলেহে আজি চুঙা চাউল খাবই এয়া তিনি সিদ্ধ নি চলাত দিয়া নিচিনা চলাত এই ঘোঁৰা কি আৰু এইফালে সৌকেইটা কাট পাইছ নাই কাট মানে চুঙা পিঠা খাবই চুঙা লৈ গ'লেই সেইটো ধুই ল'বি আকৌ ভালকৈ নোধোৱাকৈ যদি খাবলৈ হ'লে বিজুলী বাঁহৰ গৰ্ভত থকা বগা বগা এইটো যে মজা লাগিব খাই এইফালে যি নাই বৰমাকৰ লগত দুয়ো ভতিজাক এই চুকু আৰু এইফালে যদুমণিও আহি পাই গ'লহি গোটেইকেইটা একদম লগতে কি 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 হিচাপ কৰা আছোনো হে চিগাৰেটৰ পেকেট মানে আগতে আমি সৰুতে চৌপাত খেলিছিলোঁ এনেকৈ এতিয়া বৰমাকক দি পেলানি দিছে নাই গোটেইকেইটা বেৰি কৰি ধৰি ল'লে মজা আৰু এইফালে কৰ্দৈ টেঙা খাই মজা লাগে হাই দোস্তু এয়াই হ'ল আমাৰ গাঁৱলীয়া পৰিৱেশ সুন্দৰ এটা সেউজীয়া পৰিৱেশ এইফালে আকৌ কালুৱে কি কৰিছে চাওক ঐ কি কৰিছ তই হা উঠ চুঙা চাউল খোৱাত ব্যস্ত এতিয়া মানে চুঙা চাউল মানে চুঙা ধোৱা ধুই কৰি আছে আৰু গৈছে নাই সেইটো গৈছে নাই ভিতৰত গৈছে পানী অলপ দি পানি ভালকৈ একদম মাখালি দিবি এই বিজুলী বাঁহৰ হেৰিটো মানে বেয়া সেইটো মানে চুচু কৰি দিলি নি চুচু কৰি দিলি সঁচাকৈ চুচু কৰি দিলি নি ঐ কি ছিঙিছ হা লাই পাত মানে বন্ধুসকল চুঙাত দিয়া খাবৰ কাৰণে লাই পাত ছিঙি লৈছে মানে লাই পাত ভাজিৰে আজি চুঙাত দিয়া পিঠা খোৱা হ'ব মানে চুঙাত দিয়া জলপান খোৱা হ'ব এইফালে চাওক জানমণিয়ে ধুনীয়াকৈ ছিঙি আছে এইফালে কিমান ধুনীয়া লাই পাত চাওক লাই খেতি এখন লাই খেতি বাৰী এখন ন হৈ যাব এই ধুনীয়া ইয়াতকৈ আৰু নালাগে আৰু কিমান ধুনীয়া লাই চাওক নতুন আলু দুটামান আনি ভাজি দিম আৰু মজা লাগিব আৰু এইফালে যিহেতুকে কি ক'ব কিবা ক'বা নি এইফালে কলিক বান্ধি দিয়া হ'ল আৰু এতিয়া মাংসৰ কথা ক'লেই নহয় জানমণিয়ে মানে মাংস আনি দিব লাগিব চাগে এইফালে খৰি কাটি থকা হৈছে এইফালেও কাটি থোৱা হৈছে নাই এইফালে হেন্দালি পাতি থোৱা আছে আৰু এইফালে মোৰ পাছফালে থকা ভেটিটো হা এয়া ধুনীয়া আৰু বাৰু চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই মানে কি পোহৰটো দি দিছোঁ যিহেতুকে চুঙা চাউল এই বৰ্তমান কি চাউল চাউলটো কি মিক্স ব্লেক ৰাইচ এইফালে চুঙাত দিয়া বৰ্তমান আৰম্ভ হৈ গৈছে আৰু মানে কি চুঙাত চাউল ভৰাইছে আৰু এইফালে খাওঁকৈ দিছে নাই আমাৰ এই চকু আছে এই চকু খাবি না আজি চুঙাত দিয়া হা যদুমণি আছে আৰু এইফালে ভৰাই আছে এতিয়া চুঙা চাউল খাম খাবি না নাচি দে হা কিহৰ লগত খোৱা হ'ব মানে আজি খোৱা হ'বতো তহঁতে জানিবি কি খোৱাবি আজি লাই পাত খিলা দেখিছ হ'ব দে ব্ৰইলাৰ আনিব দিছোঁ গোটা ব্ৰইলাৰ এটা লগত দেখাম আপোনালোকক চাব চুকু নাছিলে তই লাহে নাচি এইফালে পানী লাগি আছ যে তই বৰ টেঙৰ আকৌ দেই বৰ বেছি ফুলকৈ দিবি চাওঁ নহয় আৰু কেইটামান দে ইমানটো দে ইমানটো দিলে ইমানটো ফুলি আহিব চাপৰ মৰা লাগে
মানে চুঙা কমি গৈছে চুঙা এটা কাটিবগৈ লাগিব এতিয়া লাহেকৈ যাবগৈ লাগিব চুঙা কটা জেগাডোখৰলৈ ভুম গাড়ীখন আহি পাই গ'লোহি চুঙা এইফালে চাওক এতিয়া চুঙা কাটি থোৱা আছে ধুনীয়াকৈ চুঙাটো কাটি লওঁ ডাঙৰ চুঙাটোকে কাটো ন তোৰ মূৰটো দেখাই দিলে মই কেনেকৈ দেখিম বাৰু সেইফালে অঁ আছে এইকেইটা চা জানিছোতো ভৰোৱা নাই বুলি চুঙা এইটোতো নাই পানী ঐ এইটোতো নাই বোলে এই তিনিটাত ভৰালো বোলে পাতেল প্ৰতিভা পাতেল চাওঁ ইয়াৰ পৰা দি দে অলপমান পাত নাই চুট নাই হ'ব এনেকৈ দি থাকিলে হ'ল মুঠতে তাপ পাই থাকিলে হ'ল চুঙা আজি অঁ জানে একদম ধুনীয়াকৈ জুই দি থাকা মুঠত লাঠিডাল ঘূৰাইছা নি লাঠি ঘূৰাইছা নি অঁ বুজিছে নাই চব চুঙাত দিয়া জলপান খোৱা হ'ব আজি ফাইনেলি বন্ধুসকল এতিয়া চুঙা চাউল সিজি হৈ গ'ল দেখিছে নাই এতিয়া চবেই খাওঁ বহি এজনী উঠি গৈছেগৈ এয়া এই নামাৰিবি ঐ কেলা নামাৰিবি এই সৰু ল'ৰা ছোৱালীবিলাক মানে কি হ'ব গম পাই নাই ফূৰ্তি পাইছে ঘূৰিছে খেলিছে ৰাতিখন ক'ৰবাত যদি উজতি খাই পৰি যায় অলপ নিজকে বেয়া লাগিব ন সেইটো কাৰণে মাকে খেলা মাৰি গৈছে এইফালে আকৌ এই চুকলি ঐ কি হ'ল এইফালে ফাইনেলি হৈ গ'ল চুঙাত দিয়া মানে জলপান এতিয়া বনাবগৈ লাগিব মানে ভাজিটো যিহেতুকে লাই পাত আৰু মাংস সেইখিনিতো আপোনালোকক নেদেখালোঁ ন কাটি বাচি আদায় কৰিলোঁ মানে বনোৱাৰ আগে আপোনালোকক দেখাই দিওঁ কেনেকুৱা মাংস লৈ আহিছোঁ আজি মানে যিহেতুকে মাংস যি অকণমান আনিলোঁ মানে কি ক'ম আৰু ন তথাপিও আপোনালোকক দেখাই দিওঁ মনটো বেয়া লাগিব ন ব্ৰইলাৰটো ডাঙৰ কিন্তু মানে মাংসটো এতিয়া বাচনটো চাওক নাই এই বাচনটোত যেতিয়া নেকি 2 কেজি মাংস বা 3 কেজি মাংস থাকে ইমানকণেই দেখা পোৱা যাব হয় নহয় সেইটো কাৰণে লগত বনোৱা হ'ব ঘৰৰে লাই পাত খুব বঢ়িয়াকৈ ভাজিব আৰু ধুনীয়াকৈ বহি চুঙা চাউলৰ জলপান আৰু মাংসৰ ভাজিৰে আজি পৰিয়ালটো সকলোৱে বহি এসাঁজ খাম এইফালে আকৌ এজনে কি কৰিছে যে এই আলু পিঁয়াজ কাটিছে আৰু আৰম্ভ হৈছে আৰু বন্ধুসকল দেই বনোৱা কোনোৱা হ'বগৈ আৰু এতিয়া লাহে চাই থাকক নাতিনীয়েকবিলাকক খেলাই মানে নিজেই বিচাৰি নোপোৱা হৈ গৈছেগৈ নাতিকেইটা ক'ত হেৰাই গৈছে এইজনী চক চুতীয়া শালিকাজনী এজনী কেনেকৈ কৈছে দৈৱকী কংসই কি কয় চকু হা নাজানে নকয় এজনীয়ে হে নকয় এজনী পঢ়িব নি এতিয়া ঐ ফাইনেলি জলপান উলিয়াই দিলে এতিয়া লাহেকৈ খাই লওঁ আৰু